যোৱাকালি ৰাতি মই এটা ভিডিঅ' দেখা পাইছিলোঁ তিনিগৰাকী ছোৱালীৰ অকণমানি ছোৱালীৰ তেওঁলোকে কিছুমান নকৰিবলগীয়া আচৰণ কৰি তেওঁলোকে ভিডিঅ'ত নাচিছে আৰু যিটোৰ ক্ষেত্ৰত মই কিছুমান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আচলতে আমাৰ এই হাতত থকা মোবাইলটো একফালৰ পৰা কাল হয় আৰু একফালৰ পৰা বহু বেছি ভালো হয়। আচলতে এই মোবাইলটো লৈয়ে বহু শিশু, বহু ল'ৰা ছোৱালী বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে, তেওঁলোকে বহু এক্সপ'জাৰ পাইছে। কিন্তু এনে এচাম আছে যে এনেকুৱা ধৰণৰ কিছুমান নিগেটিভ ক্ষেত্ৰত মোবাইলটো ব্যৱহাৰ কৰিছে, লগতে সমাজখনৰ তেওঁলোকে সমাজখনৰ প্ৰতি এটা বেয়া মেছেজ তেওঁলোকে আগবঢ়াইছে বা তেওঁলোকক দেখি বেলেগ ল'ৰা ছোৱালীও আগবাঢ়ি যোৱাৰ সম্ভাৱনা থাকে। আচলতে কি হয়, আমাৰ সকলোবোৰ বস্তুৰ ক্ষেত্ৰতে ভাল বেয়া দুয়োটা দিশে থাকে, কিন্তু ডিপেণ্ড কৰিব আপুনি বা মই সেই বস্তুটো কেনেকৈ ইউজ কৰিছোঁ বা আমাৰ শিশুটি বা সন্তানটোৱে কেনেকৈ ব্যৱহাৰ কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে গোটেইখিনি। আচলতে এই যিবোৰ ভিডিঅ'টো আপোনালোকে দেখিছে চাগে বহুতেই, তো সেই ভিডিঅ'টোত যিখিনি আচৰণ ছোৱালীকেইজনীয়ে কৰিছে সেইখিনি ক্ষেত্ৰত তেওঁলোকে সেই তেনেকুৱা ধৰণৰ যিটো মানসিকতা ক'ৰ পৰা আহিল আচলতে, কাৰণ জনাটো স্বাভাৱিক কথা। আজিকালি মাক দেউতাকে একো নিশিকালেও আমাৰ মোবাইলটো আছে বা ফ্ৰেণ্ড চাৰ্কল যিবোৰ বিষয় ভাবে যে আমি ডাঙৰ হ'লে শিকাম বা বয়সৰ লগে লগে বুজি পাব, সেইবোৰ তেওঁলোকে বেলেগৰ পৰা শিকি লয় অলৰেডি। আৰু ফলত তেওঁলোকে তাৰ যিটো পৰিণতি বুজি নাপায়, ফলত তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণ কৰে যে তেওঁলোকে সেইটো কিয় কৰিলে বা তাৰ ফলত ছ'চিয়েল মিডিয়াত দিয়াৰ ফলত যে সেইটো কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহৰ তালৈ বস্তুটো যায়গৈ সেইটো তেওঁলোকে জানে নে নাজানে, মানে মোৰ এতিয়া প্ৰশ্নবোধক আছিল। মানে সৰু ছোৱালী, ইমান অকণমানিকা ছোৱালী গোটেইকেইজনী। তো সেইটো কাৰণে প্ৰথম কথা মই ভাবোঁ এইখিনি ক্ষেত্ৰত আমাৰ যিবোৰ বাতৰি, আচলতে নিউজবোৰ বৰ্তমান সময়ত ইমান বেছি মানে কি ক'ম, ডেফ্থলৈ সোমাই যায় বা ইমান বেছি বহলভাৱে বিষয়টো আলোচনা কৰে, য'ত আপুনি যদিও ভাবে যে বস্তুটো কথাটো দেৰিকৈ শিকাম বুলি, তো একো লাভ নাথাকে। আলোচনা খুব ভাল কথা, কিন্তু অতিৰঞ্জিত কৰি যেতিয়া কিবা এটা বস্তু প্ৰকাশ কৰি নিজৰ মাজলৈ এৰি দিয়ে, সেইটো কিন্তু শিশুসকলৰ মানসিক জগতখনত বহুখিনি প্ৰভাৱ পেলায়। আৰু যোৱাকালি যিটো মই ভিডিঅ' দেখিলোঁ, সেই ভিডিঅ'টোৰো আঁৰৰ কাৰণো মই এনে বুলিয়েই ভাবোঁ। 2 নম্বৰ, আমাৰ যিবোৰ ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক বা সামাজিক মাধ্যম, যিবোৰত কিছুমান ভিডিঅ'জ বা ৰিলছ বনায়, যিবোৰ কোনো ধৰণৰ কণ্টেণ্ট নাথাকে, সস্তীয়া জনপ্ৰিয়তা বুলি ক'ব লাগিব বা ভিউজৰ ক্ষেত্ৰত যি টি ভিডিঅ' বনায় আৰু যিবোৰ দেখি আমাৰ শিশুসকল অনুপ্ৰাণিত হয় বুলি ক'লেও ভুল নহয় আচলতে। তো সেইটো এটা কাৰণ। তৃতীয়তে, আমাৰ এই বিষয়বোৰলৈ আলোচনা কৰা নহয়। আচলতে কি হয়, প্ৰয়োজন হয়তো বোধ কৰা নাযায়, কাৰণ জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন এনেকৈ চলি আহিছে। কিন্তু বৰ্তমান আমি সেই আগৰ চিন্তাত থাকিলে নহ'ব। মই ভাবোঁ বৰ্তমান সময়ত আমি বিদ্যালয়ে কোনোবাই শিকাব বুলি ভবাতকৈ আপুনি ঘৰখনৰ পৰাই যৌন শিক্ষাই হওক বা মোবাইলটোৱে হওক, কেনেকৈ আমি ব্যৱহাৰ কৰিব লাগে, তাৰ কি কনচিকুৱেঞ্চেছ হ'ব পাৰে, কি ভাল থাকে, কি বেয়া থাকে, এই সকলোখিনি বস্তু বয়স অনুপাতে বুজোৱাটো মই প্ৰয়োজন বুলি ভাবোঁ। মই ভাবোঁ একদম সময় আহি পৰিছে, কাৰণ আপোনাৰ পৰা জনাটো বেছি ভাল তেওঁলোকৰ ফ্ৰেণ্ড চাৰ্কল বা বেলেগৰ পৰা জনাতকৈ। আৰু মই এইটোও ক'বলৈ বিচাৰিম যে বহুতে এইটো প্ৰশ্ন সোধে যে কেনেকৈ বুজাম, কিবা এটা প্ৰশ্ন কৰাৰ লগে লগে কেনেকৈ বুজাম। কোনো ধৰণৰ ষ্ট্ৰাকচাৰ্ড আপোনাৰ তেনেকুৱা নিয়ম নাথাকে যে আপুনি এনেকৈ ক'ব লাগিব, কাৰণ সকলো ল'ৰা ছোৱালীৰে বুজাৰ আণ্ডাৰষ্টেণ্ডিং লেভেলটো বেলেগ বেলেগ, তেওঁলোকৰ পৰিৱেশ বেলেগ বেলেগ বা তেওঁলোকে বিষয়টোলৈ কেনেকৈ ৰিয়েক্ট কৰিছে সেই ৰিয়েকশ্যনবোৰো বেলেগ বেলেগ। কাৰণ চাবচোন, যেতিয়া কোনোবা এটা এড আহি যায়, যিটো আপুনি বিচাৰে যে আপুনি সন্তানটিক সেইটো এতিয়া বুজাব হোৱা নাইকিয়া, তেনেকুৱা এটা এড অহাৰ লগত একেলগে টিভি চাই থকাৰ সময়ত যদি আপুনি বন্ধ কৰি দিয়ে, তেতিয়া কি হয়, শিশুটিৰ মনত যিটো কিউৰিয়চিটি বাঢ়ি যায় বা এডটো অহাৰ লগে লগে কিছুমান শিশুৰ কোনো ৰিয়েকশ্যন নাথাকে, আহিছে আৰু, কিন্তু কিছুমানে সেইটো অলপমান যিটো আমি কওঁ সাধাৰণ ভাষাত ফিচিঙা কৰে, ইফালে চাই অলপমান ফিচিঙা কৰে, তেওঁলোকৰ যিটো ফেচিয়েল এক্সপ্ৰেশ্যন, বডি লেংগুৱেজটো বেলেগ হৈ যায়। তো আপুনি সেইটো ন'টিছ কৰিব লাগিব, সেইটো আপুনি অবজাৰ্ভ কৰি সেই হিচাপমতে শিশুটিৰ বয়স অনুপাতে আপুনি বিষয়টো বুজাবলৈ চেষ্টা কৰিব লাগিব। কাৰণ মই এইকাৰণেই কৈছোঁ কোনো ষ্ট্ৰাকচাৰত নিয়ম নাই বুলি, কাৰণ আপুনি জানে আপোনাৰ সন্তানটিৰ আণ্ডাৰষ্টেণ্ডিং লেভেল বা কেনেকৈ বুজালে বিষয়টো বুজি উঠিব বা কোনটো ধৰণেৰে বুজালে তেওঁলোকৰ এনেকুৱা নহয় যে বস্তুটো বেয়াও নহয়, যাতে ভাল মানে কিবা এটা ভাল মেছেজ যায় তেওঁলোকৰ ক্ষেত্ৰত, হয়নে? তেওঁলোকে বয়স অনুপাতে সিমানখিনিয়ে বৰ্তমান জানিব লাগে, সেই হিচাপমতে চাই পেলাই আপোনালোকে সন্তানটিক বুজাব পাৰে। কিন্তু বুজোৱাটো খুব প্ৰয়োজন, কাৰণ যেতিয়া চাব আপুনি টিভি চাই আছে বা মোবাইলতে কিবা চাই আছে, কিবা এটা এডভাৰটাইজ আহিলে, তো সেইখিনি যদি বন্ধ কৰি দিয়ে,
কিন্তু কিউৰিঅচিটি থাকি গ'ল, সেইটো গৈ পেলাই তেওঁলোকে লগৰ এজনক সুধিলে আৰু লগৰজনে তেওঁলোকক কি বুজাব, তেওঁলোকৰ বয়সটো সমান নহয়, তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং একে হয়, তেওঁৰ মাকেও হয়তো ঘৰত হয়তো শিকোৱা নাই তেওঁৰ মাক দেউতাকে সেইখিনি কথা, তো লাষ্টত গৈ তেওঁলোকে মোবাইল চাব, বেলেগক সুধিব, য'ত তেওঁলোকে বহুত ইনফৰ্মেশ্যন পাই যাব, ভুল ইনফৰ্মেশ্যন পাই যাব, নিগেটিভ ইনফৰ্মেশ্যন পাই যাব, য'ত তেওঁলোকে কি কৰিব লাগে বা কনচিকুৱেঞ্চেছ কি হয় একো বুজি নাপাব। তো সেইটো কাৰণে ভাল আপোনাৰ পৰা বস্তুবোৰ জনাতকৈ বয়স অনুপাতে সেইটো আপোনালোকে মই কৰাটো ভাল বুলি ভাবোঁ। দ্বিতীয়তে মনিটৰিংটো আমি কৰাটো খুব প্ৰয়োজন, কিন্তু প্ৰয়োজন বুলি আমি সকলোৱে জানো যদিও সকলো সময়তে সকলো ক্ষেত্ৰতে সম্ভৱ নহয়, কিন্তু আমি এটা কণ্ট্ৰল কৰিব পাৰোঁ যে টাইম, যে তোমাক মোবাইলটো 1 ঘণ্টাৰ কাৰণে দিয়া হৈছে সেইখিনি সময়, তো আপুনি নিজৰ মাজতে এটা মানে প্ৰিপাৰেশ্যন কৰি ল'ব যে তেওঁ কোনটো বিষয় চাব লৈছে, যে কিবা একাডেমিক ক্ষেত্ৰত চাব লৈছেনে বা তেওঁৰ কিবা ভিডিঅ' চাব লৈছে, তো সেইখিনি কিমান সময়ৰ কাৰণে হ'ব পাৰে, তো সেইটো আপোনাৰ নিজৰ মাজত এটা নিজে ভাবি লৈ পেলাই সেইটো সময়ৰ কাৰণে আপুনি কৰিব পাৰিব, কাৰণ কণ্ট্ৰল সময়ৰ যিটো কণ্ট্ৰল সেইটো আপোনাৰ হাতত আছে, তো সেইটো আপুনি আৰম্ভ কৰিব পাৰে। শেষত মই এইটো ক'ব বিচাৰিম যে যদি আপোনাৰ সন্তানটিৰ ছ'চিয়েল মিডিয়া একাউণ্ট আছে, ফেচবুকেই হওক, ইনষ্টাগ্ৰামেই হওক, কিছুমানে লগ লগাই থয়, লগ লগাব লগা কিয় হয় হয়নে, তো আপুনি এনেকুৱা এটা কিছুমান সময় আহি পৰে শিশুটিৰ লগত আপুনি বন্ধু হ'ব লাগিব, বন্ধু হৈ তেওঁলোকৰ দৰে, কাৰণ বন্ধু হ'লেহে তেওঁলোকৰ মনৰ কথাবোৰ জানিব পাৰিব, যদি আপুনি সকলো ক্ষেত্ৰতে মই মাক মই দেউতাক হিচাপে তেওঁলোকৰ এটা ভয় থাকিবই, তো বন্ধু হওক কিন্তু আপুনি পৰামৰ্শ দিয়ক, আপুনি গাইড কৰক, আপুনি এগৰাকী মাক হিচাপে, আপুনি এজন দেউতাক হিচাপে, তেতিয়া চাব তেওঁলোকে সেই ছ'চিয়েল মিডিয়াৰ একাউণ্টত আপোনালোকক ফ্ৰেণ্ড লিষ্টত নৰখাকৈ কেতিয়াও নাথাকে, বস্তুবোৰ অ'পেন হৈ থাকিব যে মোৰ মাও জানে কথাবোৰ বা দেউতায়ো জানে, তো বিষয়বোৰ তেওঁলোকে আলোচনা কৰাৰ যিটো সুবিধা দিয়াটো প্ৰয়োজন, আমি তেওঁলোকক এটা ভয়ত ৰাখি থওঁ, ক'বলৈকে সুবিধা নিদিওঁ। চাবচোন বহু ল'ৰা ছোৱালীয়ে সৰুৰ পৰা চব কথা মাকহঁতক শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰে, তাৰপিছত যেতিয়া লাহে লাহে ডাঙৰ হৈ আহে তেতিয়া কথাবোৰ শ্বেয়াৰ নকৰা হয়, শ্বেয়াৰ নকৰাৰ আঁৰৰ কাৰণটো এইটোৱে, আমি এটা মানে বাধা হিচাপত থিয় দিওঁ বা আমি গালি পাৰোঁ, আমি শুনিবলৈ নিবিচাৰোঁ, এতিয়া তোমালোকে এনেকুৱা কৰা, আমি এইবোৰ কৰাই নাছিলোঁ, অমুক তমুক বহুত কিবা কিবি আহি যায়, কিন্তু মই এইটোৱেই কৈছোঁ যে আগৰ লগত তুলনা কৰিলে নহ'ব, আমি বহুত ক্ষেত্ৰত আগৰ লগত তুলনা কৰোঁ, বহুত ক্ষেত্ৰত নকৰোঁ, কিন্তু মই ভাবোঁ যিমান পাৰোঁ জেনেৰেশ্যন গেপ এটা থাকিবই, কিন্তু যিমান পাৰে তুলনা নকৰি পেলাই সময়ৰ লগত আপুনি যাবলৈ, লগতে শিশুটিৰ আণ্ডাৰষ্টেণ্ডিং লগত শিশুটিৰ কেনেকৈ বিষয়বোৰ লৈছে সেইবোৰৰ ওপৰত ভিত্তি কৰি আপুনি এই কথাবোৰ আলোচনা কৰিবলৈ লওক, নহ'লে কিন্তু যিবোৰ বৰ্তমান হৈ আছে সেই পৰিস্থিতি আৰু বেয়াৰ ফাললৈ যাবলৈ বেছি সময় নালাগিব, কাৰণ আমাৰ আজিকালি সকলো বস্তু ইজিলি এভেইলেবল, তো সেইটো কাৰণে মই এটাই অনুৰোধ কৰিম যে বিষয়বোৰ মাক দেউতাকৰ পৰা, ঘৰখনৰ পৰা তেওঁলোকে শিকক, য'ত তেওঁলোকে ভাল বেয়া বিচাৰ কৰিব তেওঁলোকে জানিব পাৰিব। তো এইখিনি কথা মই শ্বেয়াৰ কৰিলোঁ, মই ভাবোঁ আপোনালোক উপকৃত হ'ব, আৰু এই ক্ষেত্ৰত যদি আপোনালোকে আৰু কিবা জনাব বিচাৰে যে আপুনি আপোনাৰ সন্তানটিক কেনেকৈ শিকাইছে এনেকুৱা ধৰণৰ বিষয়বোৰৰ ক্ষেত্ৰত, তো আপুনি জনালে মই ভাবোঁ বেলেগ অভিভাৱক উপকৃত হ'ব। ধন্যবাদ।